নিজৰ জীৱনটোক লৈ কেতিয়াও হতাশ নহ'ব। কোনে জানে আপুনি যিটো জীৱন পাইছে সেইটো জীৱন হয়তো আন কোনোবা এজনে পোৱা নাই বা কাৰোবাৰ বাবে হয়তো সপোনো হ'ব পাৰে। অপ্ৰিয় সত্য কথা, বস্তুৰ মূল্য তেতিয়া বুজা যায় যেতিয়া নিজৰ হাতত নাথাকে, আৰু মানুহৰ মূল্য তেতিয়া বুজা যায় যেতিয়া হেৰাই যায়। কোনোৱে যদি আপোনাৰ লগত প্ৰতাৰণা কৰে তেতিয়াও সেইজনক ধন্যবাদ দিয়ক, কাৰণ সেইজনেও শিক্ষা দিয়ে যে মানুহক ভৰসা বহুত ভাবি চিন্তি কৰিব লাগে। বিজয়ী তেওঁ নহয় যি কোনো দিন অসফলতাৰ মুখ দেখা নাই। আচলতে বিজয়ী সেইজন যিজনে পৰাজয় স্বীকাৰ নকৰে। এই সংসাৰত মানুহেই এনে প্ৰাণী যাৰ বিষ দাঁতত নাথাকে। মানুহৰ বিষ থাকে শব্দত। কাপোৰ আৰু চেহেৰাই বেছিভাগ সময়ত মিছা কয়। মানুহৰ প্ৰকৃত চেহেৰাৰ পৰিচয় সময়ে দিয়ে। সময়ৰ মূল্যৰ বিষয়ে জানো আহক। এবছৰৰ মূল্য বুজিব বিচাৰে নেকি? তেওঁক সোধক যিয়ে পৰীক্ষাত পাছ কৰিব পৰা নাই। এমাহৰ মূল্য বুজিব বিচাৰে নেকি? তেওঁক সোধক যিয়ে দৰমহা পোৱা নাই। এসপ্তাহৰ মূল্য বুজিব বিচাৰে নেকি? তেওঁক সোধক যিয়ে হাস্পতালত ভৰ্তি হৈ আছিল। এদিনৰ মূল্য বুজিব বিচাৰে নেকি? তেওঁক সোধক যিয়ে উপবাসে আছিল। 1 ঘণ্টাৰ মূল্য বুজিব বিচাৰে নেকি? তেওঁক সোধক যিয়ে প্ৰিয়জনৰ অপেক্ষাত আছিল। 1 মিনিটৰ মূল্য বুজিব বিচাৰে নেকি? তেওঁক সোধক যিয়ে ট্ৰেইন মিছ কৰিছিল। 1 ছেকেণ্ডৰ মূল্য বুজিব বিচাৰে নেকি? তেওঁক সোধক যিয়ে দুৰ্ঘটনাৰ পৰা ৰক্ষা কথম টিপালে। আচলতে প্ৰতিটো মুহূৰ্তই অতি মূল্যৱান। যোৱাকালি ইতিহাস, অহাকালি অজানা, কিন্তু আজিৰ দিনটো আমাৰ কাৰণে উপহাৰ, আৰু ইয়াকেই কয় বৰ্তমান। এইটোকে ভালদৰে উপভোগ কৰক। মনত ৰাখিবা, পানীতকৈ চাহৰ মিঠা বেছি। তথাপি পানীয়েহে পিয়াহ গুচাব পাৰে। গুণতকৈ ৰূপৰ জিলিকনি বেছি, কিন্তু গুণেহে মানুহক মহান কৰে। আনক বিশ্বাস কৰি নহয়, নিজৰ ওপৰত আস্থা ৰাখিহে জীৱনৰ সকলো সিদ্ধান্ত গ্ৰহণ কৰা উচিত। পিন্ধন উৰণক লৈ কাৰো সংস্কাৰ বিচাৰ নকৰিব। কোনোৱে জিন্স পিন্ধিও মানুহৰ সেৱা ভালকৈ কৰে। কোনোৱে মুখ ঢাকি উৰণি ল'লেও মানুহক শ্ৰদ্ধা কৰিব নাজানে।